তো হেল্ল' ফ্ৰেণ্ডছ মানে আমাৰ ঘৰটো এয়া ভাঙিল মানে যোৱা ৰাতি পূৰা বতাহ ধুমুহা দিছিল পূৰা বৰষুণ দিছিল আৰু বৰষুণত আমাৰ ঘৰ টিং চিং পূৰা উৰুৱাই লৈ গৈছে ইফালে টিং চিং পূৰা উৰুৱাই লৈ গৈছে কি আহিছে আকৌ ইয়াতে থাকোঁ আমি আৰু মানে দেখিছে এইবিলাক পূৰা বতাহত মানে ৰাতি উৰুৱাই লৈ গৈছে আৰু ৰাতি আমি মানে এইবিলাক কাপোৰ চাপোৰ চব এইবিলাক ভিজি গৈছিলে মানে আৰু ইফালে উৰুৱাই লৈ গৈছে এইফালে ভিজা কাপোৰবিলাক ইয়াত পূৰা শুকোৱা হৈছে ৰ'দত দিয়া হৈছে আৰু ইফালে এইবিলাক টিং পূৰা তাৰ পৰা পৰি গৈছে আৰু এতিয়া আকৌ ওপৰত টিং দিম ধুনীয়াকৈ আকৌ মানে টিং বান্ধি দিব লাগিব ওপৰত এতিয়া মানে ঘৰৰ কাম অলপ কৰিম ওপৰত টিং চিং ধুনীয়াকৈ বান্ধি দিম আৰু এতিয়া ধুনীয়াকৈ ঠিক কৰিব লাগিব আকৌ ৰাতি থাকিব লাগিব নহ'লে আকৌ ৰাতি যদি বৰষুণ দেই আকৌ জ্বালা হ'ব তাৰমানে নামা শালিকা এইটো শালিকা আছে আমাৰ ঘৰত শালিকা মানে পূৰা ঘৰৰ কামত ব্যস্ত আছোঁ এয়া পূৰা মানে গজাল মাৰছোঁ ইয়াতে গজাল টিঙত মানে গজাল মাৰিম আৰু উৰি যোৱা টিংখিনিত আৰু এতিয়া গজালকেইটা উঠিব লাগিব সেই টিঙত মাৰিব লাগিব ইয়াত গজাল উৰি যোৱা টিংখিনিত পূৰা মাৰি মাৰি দিম আকৌ লগাই আৰু ৰাতি বৰষুণত ভিজা কাপোৰবিলাক শুকুৱাই আছোঁ আৰু এইফালে মায়ে পূৰা কাপোৰবিলাক মানে শুকাই আছে ৰ'দত শুকাইছেনে অলপ চব ভিজিছে আৰু এইফালে টিংবিলাক ফুটা পূৰা এইফালে এমচিল মাৰিব লাগিব টিঙত আৰু এটা এমচিলটো পূৰা মিলাই লওঁ দুটা বস্তু আৰু এয়া উৰি যোৱা টিংবিলাক ফুটা হৈ গৈছে এইবিলাক ফুটা আৰু ফুটাবিলাকত এমচিল লগাই দিম তো এমচিল লগাই দিছোঁ ফুটা টিংবিলাকত আৰু ইফালে ফুটা টিংবিলাকত চবতে মানে এমচিল লগাই দিম আৰু কৰি গৰম লাগছি আৰু টেং অৰেঞ্জ 4টা গিলাচত মিলি ল'ম এতিয়া টেঙা খাম মানে এইটোত অৰেঞ্জ পূৰা চবতে দি দিওঁ অলপ কালাৰ উঠি গৈছে পূৰা অৰেঞ্জৰ কালাৰ হা এইটো ৰচনাৰ নিচিনা আগতে যে এটা ৰচনা আছিল 1 টকীয়া 2 টকীয়া 5 টকীয়া ৰচনাৰ নিচিনা এইটোত কমছি অলপ কালাৰটো কমি গৈছে অলপ এইটো এইটো হ'ল টেং আজি মানে এইটো ফাৰ্ষ্ট খাম আৰু চাওঁ অলপ লৈ দিওঁ লাৰি দিওঁ অলপ আৰু ইফালে পূৰা টেং ৰেডি অৰেঞ্জ ৰেডি মানে টেং আৰু পেকেটৰ নাম এতিয়া অৰেঞ্জ ৰেডি পূৰা মজা লাগছে অৰেঞ্জ টাইপ মজা লাগছে খাই কেনে লাগছে কবি কেনে ভালো লাগছে টেঙা লাগছে না খাই কেনে লাগছে কবি কেনে লাগছে খাই গেহেৰা না বেলেগ আনকমন নাম টাং অৰেঞ্জ টাং চাওঁ আৰু মায়ে দুপৰীয়া মহলত কি হৈছে মা কি হৈছে এই বতাহ বৰষুণ গাছ গছনি ভাঙি বহুত অন্যায় হৈছে মানুহবিলাকৰ আজি মাটি দালি ভাত বনাবি নেকি মাটি দালি কেতিয়া বনাওঁ পাইছে যোৱাকালি যে টিং চিং উৰি লৈ গ'ল বতাহ বৰষুণত মানে কি কবি কিবা কবি নেকি কি ক'ম আৰু হা কিবা কবি ভাল কৰ এতিয়া মাটি হা
তই এতিয়া ভাল কৰ বতাহত ভাঙি গৈছে টিং চিং উৰি নিছি ভাল কৰিলে ৰাতি থাকিব হ'ব সদায় আহে বতাহ বৰষুণ অঁ আৰু মানে যোৱাকালি মংগলদৈত বহুত মানে বতাহ বৰষুণ দিছে পুৰা ডাঙৰ গাছ খান ধুমুহা দিছে মানে বহুত আৰু বৰ্তমান ওলাই যোৱা টিং এতিয়া লগাই আছোঁ ইয়াত এতিয়া ফিট কৰি আছোঁ ঘৰত লগাই আছোঁ আৰু ফাইনেলি ফিটিং কৰা হৈ গ'ল বতাহ ধুমুহাই উৰাই লৈ যোৱা টিংখিনি পূৰা ধুনীয়াকৈ গজল চজল মাৰি পূৰা ফিটিং কৰা হৈ গ'ল নাই কেইদিনমান থাকিব পাৰিম ধুনীয়াকৈ কাম হৈ গ'ল আৰু মানে আজি দিনটো পূৰা ঘৰুৱা কামত পূৰা ব্যস্ত আছিলোঁ আৰু ইফালে মা কি বনাইছে ভাত কি বনাইছে ইয়াত দালি সদায় আমাক মানে আমাক চিনি পোৱা হৈছে এইটো আমাৰ ঘৰৰ ভিতৰত আহিছে এইটো আমাক চিনি পোৱা হৈছে এয়া পৰা ভাত খাইছিলোঁ মই আৰু মোৰ ভাত খাৱাৰ ৰোৱা ভাত খাব আহিছোঁ বিচনাত উঠছি আহ